পূজাৰ বতৰৰ জেলেপি সৰুৰ পৰা ডাঙৰলৈকে যিহেতু জেলেপি খাই বহুত ভাল লাগে এইটো সময়ত। মানুহৰ হাতৰ বিদ্যা থাকিলে যিহেতু মৰণ নাই। আমি এয়া আলহী ফুৰিবলৈ অহা মানুহঘৰ। এই ঘৰটোৰ দাদাজনে অশেষ কষ্টৰ বলত বাঁহ বেতৰ কাম কৰি তেখেতে যথেষ্ট নেকি পইচা আহে। মই ভাবোঁ যে মানুহৰ হাতৰ বিদ্যাটো লাগে, তেতিয়া নেকি বহুতো সমস্যা সমাধান। ঘৰতে থাকি থাকি আমনি লাগিছেগৈ, অকণমান ওলাই যাওঁ তাকে টাউনৰ ফালে। ইমানেই ৰ'দ দিছে, মুখত অকণমান পাউডাৰ মাৰি বগা কৰি লৈছোঁ। যিহেতু মই আগৰ পৰাই লগাওঁ মুখত পাউডাৰ, কোনো লাজ কৰিবলগীয়া নাই ন, সেইটো কথা। অকণমান বজাৰ কৰি লওঁগৈ, তাৰপিছতে মানুহ এঘৰত যাম আমি। তাত জন্মদিন পাতিছে, ঘৰলৈও হ'ব চাগে হয়তো, তালৈকে ওলাইছোঁ আমি গোটেইখনে সপৰিয়ালে মানে। বাহিৰত এনেকুৱাই টিকাফটা ৰ'দ দিছে, দেখুৱাম ৰ'ব আপোনালোকক। বাহিৰত বতৰ ইমানেই ৰ'দ দিছে। গোটেই বননি আপোনাৰ আমাৰ চোতালত। ঘৰৰ পৰা ওলাই খোজকাঢ়ি আহি আছোঁ এতিয়া। এই যে চেপেটা বনবোৰ দেখিছে, গৰুৱেও নাখায়, ছাগলীয়েও নাখায়, কি দিলেনো যাব জানো, ইমান বন হৈছে। এইপিনে ৰাস্তাটো তেতিয়া আমি গৈ থাকিম। বজাৰ আহি পালোহি, এতিয়া কিবা কিবি এটা চাই ইমান ধুনীয়াকৈ বস্তুবোৰ সজাই থৈছে, মন কৰিছে যেন গোটেইখিনিয়ে লৈ যাম। ঘূৰি ঘূৰি চকু পৰিলে মোৰ দৰবেলত, ইমান মৰম লগা দৰবেলকেইটা। ঘৰ হ'লে এনেকৈ সজাব লাগিব, যিহেতু আমাৰ নতুন ঘৰ, অলপ কাম যিহেতু বাকী আছে। ইমান ধুনীয়াকৈ আছে দৰবেলখিনি। ঘৰটো সম্পূৰ্ণ হৈ যোৱা হ'লে গোটেইকেইটাই লৈ আনি সজালোঁ হয়, এনেকুৱা লাগি গৈছিলে মোৰ। বৰ ধুনীয়া লাগিছিলে, সেইকাৰণে আপোনালোককো দেখুৱালোঁ অকণমান। এইটো ঢোলৰ ডিজাইনত থকা, এইটো বৰ মৰম লাগিছিলে চাই মানে দেখিবলৈ। এইপিনে আৰু এটা আছে হেপী বাৰ্থডে টু ইউ লিখা, ইমান ধুনীয়াকৈ সজাই থৈছিলে নহয়, তালৈ চাই থাকিবলৈ মন যোৱা আছিলে সেইটো সময়ত। কেইখনমান দোকানত চাই আমি এই ডলটো পচন্দ কৰিলোঁ। এইটো 300ত লিখা আছে, অকণমান কমাই মেলি বান্ধি দিব। এতিয়া আমি লৈ যাম। পেকিং কৰি হৈ গ'ল আমাৰ এয়া, এতিয়া আমি যাম। বাহিৰৰ ৰ'দ, লাহে লাহে আমি গৈ আছোঁ আৰু অলপ দূৰ যাব লাগিব, তেতিয়াহে গৈ পামগৈ। ঘৰত সৰু ল'ৰা ছোৱালী আছে, ভাল দোকান পালে আমি মিঠা বস্তু অকণমান ল'ম। যদিও বতৰটো ৰ'দ, আকাশখন কিন্তু সম্পূৰ্ণ মুকলি, ইমান ধুনীয়া লাগিছে। আহি আমি পালোহি এখন হোটেল। ইয়াতে ইমান ধুনীয়াকৈ গৰম গৰম জেলেপি বনাই আছে, দেখিলেই খাওঁ লাগে। যিহেতু মই মিঠাটো নাখাওঁ, কমাই খাওঁ অকণমান, তথাপিও মানে দেখিলে খাওঁ লাগে। ইমান ধুনীয়াকৈ বনাই আছিলে দাদাকেইজনে। এইয়া উঠাই আছে চেনি পানীত ডুবাবৰ কাৰণে তেখেতসকলে। আমি ইয়াৰ পৰা জেলেপিকে লওঁ অলপ। এই দাদাজনে আমাৰ জেলেপি অকণমান বান্ধি দিছে, যাতে লৈ যাওঁ সৰু ল'ৰা ছোৱালী খাব পাৰিব, সেইবুলি অকণমান লৈ লৈছোঁ ইয়াতে। হোটেলখনত এজনী মেকুৰীয়ে আছিলে, ইমান আমনি কৰি আছিলে মেওকৈ। অলপ ভুজিয়া কিনি দিলোঁ, তাকে খাইছে পূৰা। মেকুৰীজনীও ভুজিয়া খুৱাই আৰু জেলেপি অলপ লৈ এয়া বাঁহ গছৰ তলেদি, ইমান ধুনীয়া ৰাস্তা, ছাঁ পৰিও আছে, অলপ হাৱা মাৰি আছে। আমি এতিয়া গৈ থাকিম। ফাইনেলি আমি আহি পাই গ'লোহি। এতিয়া স্কুটিৰ পৰা নামি এডোখৰ খোজকাঢ়ি আহিছোঁ। এইপিনে আছে গৰু, ঘাঁহ খেৰ দি থৈছে খাবৰ কাৰণে। পুখুৰীৰ কাষেদি ৰাস্তা, ইয়াতে হাঁহ কেইটামান আহি আছে চৰিবৰ কাৰণে। হাঁহে যিহেতু পানী ভালেই পায়, চৰি পেলাই নি পূৰা আহিছে পানী খাই হাঁহ পোৱালিকেইটা। এইপিনে তেতিয়া গৈ থাকিম। পাই গ'লোহি, এতিয়া এই ঘৰটোলৈকে যাব লাগিব। ছোৱালী চাওঁ, বাৰ্থডে গাৰ্ল, নামটো কি তোমাৰ? পানী খাই আছে ন, মাকৰ লগতহে আহে। এইটো লোৱা, তোমাৰ এইটো লোৱা। নামটো কি?
অঁ আহি পোৱাৰ পাছতে আমাকে দিছে এতিয়া প্ৰসাদ, সেয়া কল আৰু কুঁহিয়াৰ। পানী অকণমান খাই ল'ম মই ইয়াতে। প্ৰসাদ খাই শেষ হোৱাৰ পিছত আমাকে দিলে এয়া চাহ, লাল চাহ আৰু জেলেপি দি। চাহকণ খাই অকণমান ভালো লাগিলে। এতিয়া তাকে সম্পূৰ্ণকৈ খাই লওঁ। এইয়া চাহ আৰু প্ৰসাদ খাই অকণমান বাহিৰলৈ ওলাই আহিছোঁ। ইয়াতে কুকুৰা এজনীয়ে এটা কুকুৰা পোৱালি আৰু এটা হাঁহ পোৱালি লৈ চৰাই আছে। মাক যে মাক, আৰু এইটো হাঁহ পোৱালিটো কুকুৰা পোৱালি আৰু এজনী মাক পূৰা চৰাই আছে। কুকুৰাৰ লগত হাঁহ দিলে যিহেতু সোনকালেই ডাঙৰ হয়, হাঁহে চৰাব নাজানে কাৰণে ময়ো দিওঁ আগতে তেনেকৈ কুকুৰাৰ লগত হাঁহৰ পোৱালি দেখি বৰ ধুনীয়া লাগিলে। সেইটো কাৰণে অকণমান উঠাই ল'লোঁ স্মৃতি হিচাপে ৰাখি থ'বলৈ। আগতে যিহেতু মই যেতিয়া পুহিছিলোঁ তেতিয়া তেনেকৈ ডাঙৰ মোবাইল অহাই নাছিলে মানে। এইফালে আছে গৰু, ঘাঁহ দি থৈছে। এতিয়া যিহেতু ধান পকি হোৱা নাই, ইয়া গৰু পথাৰত ধানখিনি অলপ অলপ থোক ওলাইছে, সেইকাৰণে ঘৰতে দানা দি ৰাখি পিনে আছে মাইকী গৰু। ঘৰত গৰু থাকিলে যিহেতু যথেষ্ট সুবিধাই হয়। মাইকী গৰু গাখীৰ, ঘৰৰ পিয়ৰ গাখীৰটো খাবলৈ পায় মানে। আগতে আমাৰো আছিলে। ভাত খাবলৈ আমাক ভিতৰলৈ মাতি নিছে, যাওঁ ভাতটো খাই লওঁ। মেটকেইটা বৰ ধুনীয়া লাগিছে দেখিবলৈ পাই, ইমান ধুনীয়া। এইটো পুৰা বিয়েৰ বটলৰ লগতে লাগিব চাই মদৰ আগতে ন, বটলটো চোৱা, চাই মদৰ বটলটো পোৱা। এই আমাৰ ভাত ৰেডি হৈ গ'ল। এয়া কচু দিয়া দালি, এইপিনে আছে নৰসিংহৰ চাটনি, এই তাৰপিছতে এয়া কচু দিয়া জ্বলা, এয়া চয়াবিন আৰু মটৰ দিয়া চিম্পুল মানে চব্জি, এয়া মাছ। খাবহে লাগে। ভাতটো সম্পূৰ্ণ থুচি ল'লোঁ, অকণমান এৰিলোঁ। মাছৰ এই তৰকাৰীখন পূৰা খালী থালি পূৰা খাই যথেষ্ট ভাল লাগিলে কচু দিয়া দালিটো। পেট ভৰাই সম্পূৰ্ণ থুচি এতিয়া উঠি লওঁ। কি কৰিছা বেটি? কি কৰিছা? হা বেটি কি কৰিছা? মই খুলি দিওঁ দিয়া। এইটো বহুত গধুৰ বস্তু আহিছে নেকি, কিবা ফ্লাক্স ফ্লাক্স আহিছে চাগে, হয় নেকি? ইয়াত গাখীৰ খাব, এইপিনে হৰলিক্স খাব, হয় ন? আৰু এইটো লাল চাহ খাব নে কি? নে সজাই থ'ব? হাঁহি দেখা চাওঁ, দাঁত দাঁত চাওঁ, দাঁত। হা বেটি দাঁত চাওঁ। এইটো মই লৈ যাওঁগৈ। কেলে? মই ইমান দূৰৰ পৰা আহিছোঁ ন, কেলে না আছে, ময়ে লৈ যাওঁগৈ। তোমাৰ নামটো কি? তোমাৰ নামটো কি? হা কিটো? নাম নাই? হা নাম আছে? পূজাত ল'লা সেইটো? কোনে দিলে? পাপা? পাপাই দিলে? সমাজ এখন থাকিলে যথেষ্ট সুবিধা হয়। ভকতসকলে ইয়াতে ৰান্ধিছিলে, আমি আহি পোৱা দেৰি হ'ল। এইপিনে মাছৰ তৰকাৰী ৰাখি দিছে ইয়াতে, এইপিনে কচু দিয়া দালি, আৰু এইফালে আছে কচুৰ জ্বলা ভাজিখন। ওচৰৰ চুবুৰীয়াসকল আহিছে, এনেকৈ তলত দিছে খাবলৈ। আমি ফুৰিবলৈ অহা এয়া মানুহ ঘৰ, নতুনকৈ ঘৰ যিহেতু বনাইছে। এখেতৰ প্ৰাইভেট এজন ড্ৰাইভাৰ কাম কৰে, কিন্তু মাহেকীয়া ইনকম যথেষ্ট বেছি। এক্সট্ৰাকৈ এখেতে বাঁহৰ বিভিন্ন চোফাৰ, বিচনা, ডাইনিং টেবুল আদিকে বনায়। এযোৰ চোফাৰ দাম 30,000কৈ। মাহেকত যদি 10যোৰ চোফাৰ বিক্ৰী কৰে তেতিয়াহ'লে কিমান হ'বগৈ? আমি ইয়াৰ পৰা যাবলৈ হ'ল, এয়া আমাৰ স্কুটি গ'ল। এতিয়া ঘৰমুৱা হ'ম আৰু আমি। ঘূৰি আহোঁতে বতৰটো অকণমান জোৰ পৰিছিলেগৈ। আকাশৰ মাজত ডাৱৰ চাৱৰ ইমান ধুনীয়া লাগিছিলে। তাতে যদি অকণমান দেৰি ৰখি চাব পৰা হ'লে এনেকুৱা লাগিছিল।
ঘৰমুৱা হৈ আহি আছোঁ স্কুটিত উঠি পেলাই নি চুলি একেবাৰে উৰি আহিছে বতাহত আপোনাৰ আহি আমি বৈঠাৱতী দেৱালয়ৰ ওচৰ পালোহি। ইয়াত যিহেতু প্ৰত্যেক বছৰে দুৰ্গা পূজা বহুত ডাঙৰকৈ পাতে। এইপিনে এয়া বৈঠাৱতী দেৱালয় আপোনালোককো দেখুৱাম ৰ'ব, অকণমান চাই ল'ব পাৰিব ইয়াতে। এয়া শ্ৰী শ্ৰী বৈঠাৱতী দেৱালয় 1725 চনতে স্থাপন কৰা। ইয়াত দুৰ্গা পূজা প্ৰত্যেক বছৰে পতা হয়। ঘৰৰ পৰা ওলাই যোৱা লাভ এয়া নেমু। ঘৰত নেমু থাকিলেও যিহেতু আমাৰ মানে পৰিয়ালত টোপোলাটো আগতীয়া, এইপিনে ভাজি দি পঠিয়াইছে। বেছিকৈ মানুহৰ লগত ভাল হোৱাও বেয়া, তথাপিও দি পঠিয়াইছে যিহেতু আমাৰ ইয়াত পাতিলেও আমি দি পঠিয়াওঁ তেনেকৈ। এয়া ফুৰি আহি পাই গ'লোহি ঘৰ। পাছফালে ওলাই আহিছোঁ অকণমান এতিয়া। গোটেই গৰমত মুখখন মোৰ পুৰি পুৰি শেষ হৈ গ'ল আপোনাৰ। আজি এই ব্লগটো ইমানতে সামৰিছোঁ, কিয়নো মুখ হাত ধুই লওঁগৈ অকণমান, গৈ অকণমান আৰামো কৰি লওঁ। ইমান গৰম আছিলে বাটটোত, সেইটো কাৰণে যিহেতু সকলোখিনি দেখুৱাব নোৱাৰিলোঁগৈ ঘৰৰ অনা বস্তুখিনিৰ পৰা আদি কৰি। এতিয়া মুখ হাত ধুই আজৰি হৈ লওঁ। ভালে থাকক সকলোৰে, আশা কৰিছোঁ মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমেই চাব পাৰে। তাকে আশা কৰিছোঁ। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।